हाई फ्रेंड नमस्कार मोर आन एटा ब्लगলৈ আপোনালোকক স্বাগতম জানাইছো। আমি এতিয়া উপস্থিত আছো আমাৰ এলপি স্কুলত। আমি যেটো এলপি স্কুলত পঢ়িছো সৰুকালত পঢ়িছো এলপি স্কুলত এলপি স্কুলত উপস্থিত আছো আৰু আমাৰ স্কুলটোৰ নাম হৈছে 2167 নং কয়াস্তি কাউনবাৰী এলপি স্কুল। এতিয়া মোৰ আজি ব্লগটো থাকিব মই এতিয়া বজাৰত যাই আছো। মানে ইয়াৰ পৰা ধৰক মোটামুটি 3 কিলোমিটাৰ যাব লাগে বজাৰত। মোৰ বজাৰত এটা ফাৰ্মেসি আছে। মই কিহেদি এতিয়া যাম নদীৰ ওপৰেদি মই কিহেদি যাম এইটো আপোনালোকক আজি মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় মোৰ ব্লগটো চাই থাকিব, কিয়নো এতিয়া বাৰিষা খাল অহা যোৱাত বহুত অসুবিধা, মানে একদম পানীয়ে ভৰপূৰ হৈ গৈছে। আপোনালোকক পানীৰ দৃশ্যটো দেখাম। মানে আপোনাৰ মানে যি দেখাব লগা আছে মানে সব দেখুৱাব আমাক আপোনাক। আৰু মই বজাৰত যোৱা সময়ত আৰু কেইটামান মানুহ লগ পালোঁ, সিহঁতক সুধিম সিহঁতে ক'ত যাই আছে। আৰু আপোনালোকে সেইফালে মানে বহুত মানুহ দেখা পাই আছে, কিন্তু মই যাম বজাৰত আৰু সিহঁতে যাব মানে ভেকচিন ল'ব যাই আছে। এইটো মোৰ মানে খুৰী হয়। খুৰী আপুনি ক'ত যাব এতিয়া আপুনি ক'ত যাব ক'লেই হ'ল, মানে বাংলাৰে ক'লেই হ'ল, মানে কওক আপুনি এতিয়া ক'ত যাব। না ব্লগ ভিডিও করতেছি কব না আমার 2টা চ্যানেল খবর জানো কি আপোনালোকে বহুত মানুহ কিন্তু চাই আছে। সিফালে মানে বহুত মানুহ থিয় দি আছে। সিহঁতে আজি মানে ভেকচিন ল'ব যাব আৰু মই যাম বজাৰত। মই ভেকচিন বাৰু ল'ম, কিন্তু অলপ দেৰি হ'ব। মোটামুটি মই অলপ মানে এতিয়া বিজি আছোঁ, মানে যোৱাৰ সময় নাই। চাওক এইটো মোৰ গাঁৱৰ দৃশ্য হয়। আৰু মোৰ খুৰীয়ে ক'ব নোৱাৰিলে, মানে সি মানে অসমীয়া ক'ব নোৱাৰে, সেইকাৰণে ক'ব নোৱাৰিলে। আৰু এতিয়া মই যাই আছোঁ মোৰ মমায়েকৰ ওচৰত। হেল্ল' মামা, ভালনে আপুনি? কি আপুনি ভেকচিন লৈছে নে নাই? লোৱা নাই কি ভেকচিন ল'বনে নাই আপুনি? কিয় নলয়? না আপোনাৰ ভেকচিন ল'বই লাগিব, এইটো একদম বাধ্যতামূলক, ল'বই লাগিব। মানে ভেকচিন নহ'লে কাম নাই। সিও ল'ব, মানে সি মানে এনেই কৈ আছে। সি মানে এতিয়া ঘৰত আছে। আজি বতৰটো অলপ বেয়া আছে, সেইকাৰণে মানে সি নাযায়। যাব মানে এই আপোনাৰ বৰষুণটো মানে এৰিলে মানে সিও যাব। চাওক এইটো মোৰ গাঁৱৰ দৃশ্য, গাঁৱলীয়া অঞ্চল। এই যে আৰু এটা মোৰ মোমাইও যাই আছে মানে ভেকচিন ল'বৰ কাৰণে। হেল্ল', আসসালামু আলাইকুম মোমাই, আপুনি ভালনে? ভাল। এতিয়া ক'ত যাব আপুনি? ভেকচিন ল'বলৈ। আচ্ছা, ভেকচিন ল'বলৈ ক'ত যাব, মানে কোনখিনিত যাব? আটানীত। অঁ, মোৰ মোমাই মানে ভেকচিন ল'বৰ কাৰণে মানে আটানীত যাব। মানে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট মানে আটানী নামৰ এটা অঞ্চল আছে বকৰীবাৰীৰ কাষত, মানে তাতে ভেকচিন ল'ব যাই আছে। আপোনালোকক বাৰু মানে সব কিছু দেখাম। মানে আজি কি মানে চাব লগা আছে আপোনাৰ, আৰু কি মোৰ দেখাব লগা আছে মই সব দেখাম। এতিয়া মই যি নাৱেৰে বজাৰত যাম, যি নাৱেৰে মানে মানুহে ভেকচিন ল'ব যাব, এইটো নাও আপোনালোকক এতিয়া দেখাই আছোঁ। সি যাই আছে, চাওক এইটো নাৱেৰে মই এতিয়া বজাৰত যাম আৰু সিহঁতে যাব ভেকচিন ল'বৰ কাৰণে। চাওক আপোনালোকে সব ভালকৈ চাওক। আপোনালোক পুৰা দৃশ্যটো দেখাম বাৰু। আহি আছে, সকলোৱে যাব ভেকচিন ল'বৰ কাৰণে, সকলোৱে যাব। চাওক নাওটো, চাওক সৰু নাওটো, একদম সৰু। চাওক নাওটো ভালকৈ চাওক, সৰু নাও একদম। মোটামুটি 15জনমান যাব পাৰিম নাৱেদি। এটা কিন্তু একবার গড়ি মেসেজ সাবস্ক্রাইব করেছে। এতিয়া মই এবাৰ উঠিলোঁ নাৱত, উঠিলোঁ নাৱত। বসো ভাইয়া, বসো। হাই ফ্ৰেণ্ড, এতিয়া নাওত উঠিলোঁ আৰু নাও যাই আছে, বুটবুটি যাই আছে। এতিয়া বহুত কষ্টকৈ যাই আছোঁ।
আৰু ফাইনেলি পাই গ'লোঁ আমাৰ মাৰ্কেটটো, আমাৰ যিটো মানে কাউনবাৰী মাৰ্কেট। আমি য'ত আহিলোঁ, য'ত আহিব লগা থাকে আমাৰ সদায়, তাতে আহি গ'লোঁ। আজিৰ ব্লগটো ইমানে।